ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমতে মই যাদৱ কলিতাই তোমালোক আটাইকৈ মোৰ ইউটিউব চেনেল জ্ঞানকোষ বাই জেকেলৈ আদৰণি জনাইছোঁ। আৰু আমি ইতিমধ্যে আমাৰ চেনেল যোগে প্ৰচাৰ হোৱা এটা ভিডিঅ'ৰ ওপৰত আজি তাৰ যিখিনি আধৰুৱা ৰৈ গৈছিল সেইখিনি দিব ওলাইছোঁ। আমি ইয়াৰ আগতে চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। চেণ্টেন্স কাক বোলে, চেণ্টেন্স কেই প্ৰকাৰৰ। এতিয়া আমি এই প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰিম। আজি প্ৰথমতে আমি তোমালোকৰ কাৰণে আলোচনা কৰিম এছাৰ্টিভ চেণ্টেন্স। Assertive sentence বুলি কোৱাৰ লগে লগে a sentence that states something or declares something is called এই ডেফিনেশ্যনটোৰ পৰা এটা কথা স্পষ্ট যে এছাৰ্টিভ চেণ্টেন্স বুলি ক'লে আমি সেই চেণ্টেন্সবিলাকক বুজি পাওঁ যিবিলাক চেণ্টেন্সে কোনো এটা বৰ্ণনা বা বিবৃতি দিয়ে। কোনো এটা বৰ্ণনা, সেই বৰ্ণনাটো সৰু হ'ব পাৰে বা সেই বৰ্ণনাটো ডাঙৰো হ'ব পাৰে। গতিকে সৰু হওক বা ডাঙৰ হওক যিকোনো ধৰণৰ বৰ্ণনা বুলি ক'লে সেইটো এছাৰ্টিভ চেণ্টেন্স। আৰু ধৰি লোৱা এতিয়া ইয়াক অসমীয়াত যদি ক'ব লগা হয় বৰ্ণনা বা বিবৃতি দিয়া বাক্য, মানে এটা বাক্য যিটো বাক্যই কোনো এটা ঘটনা বা কোনো এটা কথাৰ বৰ্ণনা দিয়ে সেইটো হৈছে এছাৰ্টিভ চেণ্টেন্স। গতিকে এছাৰ্টিভ চেণ্টেন্স বুলি কোৱাৰ লগে লগে ধৰি লোৱা আমি এটা দিলো সি প্লেইজ ক্ৰিকেট অলৱেজ। অলৱেজ ইন দ্য আফটাৰনুন। তাই সদায় আবেলি ক্ৰিকেট খেলে। এইটো এটা তাই সদায় আবেলি ক্ৰিকেট খেলে, এইটো এটা বৰ্ণনা। এনেকুৱা ধৰণৰ সকলো বৰ্ণনা বুজোৱা বাক্যবিলাকেই হ'ল এছাৰ্টিভ চেণ্টেন্স। এই এছাৰ্টিভ চেণ্টেন্সক আকৌ বেলেগ বুলি কোৱা হয়। ডেফিনেশ্যনটো ক'লো, অসমীয়াত কাক বোলে ক'লো। এতিয়া এই চেণ্টেন্সৰ আৰু কেইটামান নাম আছে, সেইকেইটা কৈছোঁ। আৰু এছাৰ্টিভ চেণ্টেন্সৰ অন্য নাম হৈছে ডিক্লেৰেটিভ চেণ্টেন্স। ইয়াক ডিক্লেৰেটিভ বুলি কয় বিকজ ইট ডিক্লেয়াৰ্ছ সামথিং। Declarative sentence. Why is it called declarative sentence? Because this sentence declares something. মানে এই কিবা এটা ঘটনা সম্পৰ্কে ডিক্লেয়াৰ কৰে, সেইকাৰণে ইয়াৰ নাম ডিক্লেৰেটিভ চেণ্টেন্স। নাম ইয়াক আৰু এটা চেণ্টেন্স বুলি জনা যায়, সেয়া হৈছে ষ্টেটমেণ্ট। Statement. This is called statement because this sentence states something. মানে এই সেন্টেন্সে কোনো এটা ঘটনাৰ বৰ্ণনা দিয়ে, কোনো এটা ষ্টেটমেণ্ট দিয়ে, সেইকাৰণে ইয়াৰ নাম ষ্টেটমেণ্ট। গতিকে এছাৰ্টিভ চেণ্টেন্সৰ এটা নাম হৈছে এছাৰ্টিভ চেণ্টেন্স হ'লেই তাৰপিছত এটা আহিল ডিক্লেৰেটিভ চেণ্টেন্স আৰু অন্য এটা নাম হৈছে ষ্টেটমেণ্ট। এই তিনিটা হৈছে এছাৰ্টিভ চেণ্টেন্সৰ নাম। এতিয়া আমি এটা উদাহৰণ ল'লো, যেনে ধৰি লওক মৃন্ময়। মৃন্ময় তোমাৰ নাম দি আছো দেই, বেয়া নাপাবা। Nirmoy is a student of class 8. Nirmoy class 8 ছাত্র। গতিকে মৃন্ময় এই এটা এছাৰ্টিভ চেণ্টেন্স, কাৰণ এই চেণ্টেন্সটোৱে এটা কথাৰ বৰ্ণনা দিছে। কি বুলি যে মৃন্ময়ে ক্লাছ 8ৰ ছাত্ৰ। এতিয়া আমি আৰু এটা চেণ্টেন্স লৈ ললো, যেনে সুমন is a classmate of মৃন্ময় দাস। আমি এই এটা চেণ্টেন্সৰ উদাহৰণ ললো। সুমন
মৃন্ময় দাসৰ এজন সহপাঠী মানে একেলগে পঢ়া one who reads in the same class is called classmate গতিকে সুমন হৈছে মৃন্ময়ৰ ক্লাছমেট এই এটা বৰ্ণনা গতিকে এনেকুৱা ধৰণৰ বৰ্ণনা দিয়া যিবিলাক বাক্য আছে বা যিবিলাক বাক্যই কোনো এটা ঘটনাৰ বিষয়ে বিবৃতি দিয়ে বা বৰ্ণনা দিয়ে এইবিলাক সেন্টেন্সকে আমি এসাৰ্টিভ সেন্টেন্স বুলি কওঁ মনত যাব এতিয়া এসাৰ্টিভ সেন্টেন্স বুলি কোৱাৰ লগে লগে আমি এইটো কথা মনত ৰাখিব লাগিব এক নম্বৰ কথা হৈছে সদায় মনত ৰাখিবা মই ইতিমধ্যে আগৰ ভিডিঅ'টো কৈছিলো যে সেন্টেন্স হ'ব লাগিলে তাৰ প্ৰথম আখৰটো অৰ্থাৎ ফাৰ্ষ্ট লেটাৰ অফ দ্য সেন্টেন্স মাষ্ট বি কেপিটেল মই আগতে কৈছিলো গতিকে ইয়াতো চোৱা মৃন্ময় ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 মৃন্ময় ক্লাছ 8ৰ ছাত্ৰ আৰু সুমন ইজ এ ক্লাছমেট অফ মৃন্ময় দাস সুমন মৃন্ময় দাসৰ এজন সহপাঠী এই দুটা বাক্যত প্ৰথম আখৰ আছে এম আৰু ইয়াতে তলৰ সেন্টেন্সটো আছে এছ গতিকে এই প্ৰথম আখৰ দুটা কেপিটেল হ'বই লাগিব বাস প্ৰথম কথা দ্বিতীয় কথাটো হৈছে এই সেন্টেন্সটোৰ একেবাৰে শেষত আমি ফুল ষ্টপ দিব লাগিব ফুল ষ্টপ মানে অসমীয়াত পূৰ্ণ বিৰাম চিন বা আমি দাৰি বুলি কওঁ গতিকে এই সেন্টেন্স বিলাকৰ পিছত সদায় এটা পাংচুৱেশ্যন মাৰ্ক দিব লাগিব যেহেতু এইটো এটা এসাৰ্টিভ সেন্টেন্স বা যেহেতু এইটো বৰ্ণনা বা বিবৃতি দিয়া বাক্য গতিকে এই বাক্যটো আমি সদায় শেষত ফুল ষ্টপ বা দাৰি দিব লাগিব এতিয়া চোৱা সেন্টেন্স এটা দুটা পাৰ্ট থাকে there are two parts of a sentence we have already discussed in our previous class no sentence যেতিয়া পাৰ্টৰ কথা কম তেতিয়া দুটা পাৰ্ট এটা হৈছে সাবজেক্ট আৰু এটা হৈছে প্ৰেডিকেট তুমি কৈছিলো কি জানা গতিকে এই সেন্টেন্স দুটাৰ মৃন্ময় আৰু সুমন এই দুটা হৈছে সাবজেক্ট বাকি ভাৰ্বক ধৰি যিমানখিনি গ্ৰুপছ অফ ৱৰ্ড আছে গ্ৰুপ অফ ৱৰ্ডছ আছে এই দুটাখিনি হৈছে প্ৰেডিকেট বা বিধেয় মনত ৰবনে আমি আগৰ ভিডিঅ'টোত কৈছিলো যে সেন্টেন্সৰ দুটা পাৰ্ট থাকে এটা হৈছে সাবজেক্ট আনটো হৈছে প্ৰেডিকেট অসমীয়াত যদি ক'ব লগা হয় সাবজেক্টক উদ্দেশ্য বুলি কয় আৰু প্ৰেডিকেটক বিধেয় বুলি কয় গতিকে এই সেন্টেন্স দুটা আমি মৃন্ময় ফাৰ্ষ্ট সেন্টেন্সত মৃন্ময় হৈছে সাবজেক্ট সেকেন্ড সেন্টেন্সত সুমন হৈছে সাবজেক্ট মৃন্ময় আৰু সুমনৰ পিছফালে থকা ভাৰ্বটোৰ সৈতে যিমানবিলাক গ্ৰুপ অফ ৱৰ্ডছ আছে এই গোটেই গ্ৰুপ অফ ৱৰ্ডছ হৈছে প্ৰেডিকেট এই সেন্টেন্সটোৰ দুটা পাৰ্ট কলো উদাহৰণ দিলো এতিয়া আৰু এটা কথা আমি মনত ৰাখিব লাগে এসাৰ্টিভ বা ডিক্লেৰেটিভ বা ষ্টেটমেণ্ট বুলি কোৱাৰ লগে লগে আমি আৰু এটা কথা মনত ৰাখিব লাগে যে মানুহে যেতিয়া কোনো এটা কথাৰ ঘটনা বা কোনো এটা কথাৰ বৰ্ণনা দিয়ে তেতিয়া সেই বৰ্ণনাটো দুই ধৰণৰ হ'ব পাৰে যেতিয়া কোনো এটা কথাৰ বৰ্ণনা দিব যে মৃন্ময় এজন ছাত্ৰ ইয়াৰ আমাৰ এই সেন্টেন্স মৃন্ময় is a student of Jnankosh শিশু বিদ্যানিকেতন ধৰি ল'ব আমি সেন্টেন্স মৃন্ময় শংকৰদেৱ শিশু বিদ্যানিকেতন এজন ছাত্ৰ এইটো এটা আমি কি হলো বৰ্ণনা দিলো কি বুলি বৰ্ণনা দিলো যে মৃন্ময় বুলি ছাত্ৰজন শংকৰদেৱ শিশু বিদ্যানিকেতনত পঢ়ে ঠিক আছে এতিয়া এই সেন্টেন্সটোত আমি সাবজেক্ট আৰু প্ৰেডিকেটৰ কথা যদি বুজিব লগা হয় সাবজেক্ট মৃন্ময় প্ৰেডিকেট ইজ এ ষ্টুডেণ্ট অফ ক্লাছ ষ্টুডেণ্ট অফ শংকৰদেৱ শিশু বিদ্যানিকেতন ওকে এতিয়া আমি কৈ আছো কি যে এই এটা বৰ্ণনা যে মৃন্ময়ে শংকৰদেৱ শিশু বিদ্যানিকেতনত পঢ়ে বা শিশু বিদ্যানিকেতনৰ এজন ছাত্ৰ হয়নে এইটো হৈছে আমি যিটো কলো ইজ মানে এই এটা ইতিবাচক বাক্য তাৰমানে এই বাক্যটোৱে কি বুজাইছে এটা হয় অৰ্থ প্ৰকাশ কৰিছে বা হয় অৰ্থ প্ৰকাশক বাক্য এই সেন্টেন্সটোৱে কোনো এটা স্টেটমেন্ট বা কোনো এটা ঘটনা বা কোনো এটা বিবৃতি হয় বুলি প্ৰকাশ কৰিছে বুজি পাইছা কথাটো হয় বুলি প্ৰকাশ কৰিছে
গতিকে যেহেতু ইয়াক হয় বুলি প্ৰকাশ কৰিছে, ইয়াক অসমীয়াত ইংৰাজীত কি বুলি ক'ব? এছাৰ্টিভ সেন্টেন্স বুলি কোৱাৰ লগে লগে এছাৰ্টিভ সেন্টেন্সৰ যিবিলাক বৰ্ণনা বা যিবিলাক বিবৃতি হ'ব, সেই বিবৃতিবিলাক দুই ধৰণৰ হ'ব পাৰে বা দুই ধৰণৰ হ'ব পাৰে। হয় ই ইতিবাচক হ'ব নাইবা নেতিবাচক হ'ব। নেতিবাচক মানে নহয় অৰ্থ প্ৰকাশ কৰা বাক্য হ'ব বা নহয় অৰ্থ প্ৰকাশক বাক্য বা কোনো এটা ষ্টেটমেন্ট হ'ব। যদি আমি কোৱা বৰ্ণনা নাইবা ষ্টেটমেন্টটো যদি ইতিবাচক হয় বা যদি ইয়াৰ অৰ্থটো হয় বুলি প্ৰকাশ কৰে, তেতিয়া আমি তাক সদায় কি বুলি ক'ম? এফাৰ্মেটিভ বুলি ক'ম। কি বুলি ক'ম? এফাৰ্মেটিভ। মনত হ'বনে? যদি বৰ্ণনাটো ইতিবাচক হয় বা বৰ্ণনাটো যদি হয় বুলি প্ৰকাশ কৰে, কি হ'ব? এফাৰ্মেটিভ সেন্টেন্স। আৰু দুই নম্বৰতে হ'ব কি? নিগেটিভ সেন্টেন্স। এফাৰ্মেটিভ মানে কি? যিটো সেন্টেন্সে ইতিবাচক অৰ্থ প্ৰকাশ কৰে। ইতিবাচক মানে হয় অৰ্থ প্ৰকাশক বাক্য। এই হয় অৰ্থ প্ৰকাশক বাক্যটোক আমি পজিটিভ সেন্টেন্স বুলি ক'ব পাৰোঁ। পজিটিভ। এছাৰ্টিভ সেন্টেন্স বিলাকে দুই ধৰণৰ ষ্টেটমেন্ট কৰিব পাৰে বা দুই ধৰণৰ বৰ্ণনা দিব পাৰে। তাৰে প্ৰথম ধৰণটো হৈছে ইতিবাচক বৰ্ণনা, আৰু যদি ইতিবাচক বৰ্ণনা দিয়ে নেতিবাচকো দিব পাৰে। নেতিবাচক বৰ্ণনা দিয়াৰ লগে তাৰ নাম নিগেটিভ হ'ব। নিগেটিভ সেন্টেন্স বা নেতিবাচক বাক্য। নেতিবাচক মানে যিটো সেন্টেন্সে নহয় অৰ্থ প্ৰকাশ কৰি, তাৰমানে অৰ্থটো তাৰ নহয় অৰ্থ প্ৰকাশ। যেনে আমি তেতিয়া কৈছিলো, মৃন্ময় ইজ এ ষ্টুডেণ্ট অফ শংকৰদেৱ শিশু বিদ্যা নিকেতন। মৃন্ময় শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ। যদি আমি নহয় বুলি কওঁ, সেইটো নিগেটিভ ষ্টেটমেন্ট। মৃন্ময় শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ নহয়। গতিকে এইটো হৈছে নেতিবাচক বাক্য। যেনে ধৰি লোৱা, আমি দুটা উদাহৰণ দি আছো। এফাৰ্মেটিভ সেন্টেন্স আমি দি আছো। এফাৰ্মেটিভ সেন্টেন্সৰ উদাহৰণ কি হ'ব? ধৰি লোৱা, all dogs bark at night. সকলো কুকুৰে ৰাতি ভুকে। এইটো এটা এফাৰ্মেটিভ সেন্টেন্স। ভুকা অৰ্থটো হয়। হয় পোচাক বৰ্ণনা মানে হয় বোধক বৰ্ণনা বা পজিটিভ ষ্টেটমেন্ট, সেইকাৰণে এইটো এফাৰ্মেটিভ বাক্য। নিগেটিভ বুলি কোৱাৰ লগে লগে মৃন্ময় দগ, আমি যদি কওঁ মৃন্ময় কুকুৰটোৱে, মৃন্ময় দগ does not bark at night. আমি যদি কওঁ মৃন্ময় কুকুৰটোৱে ৰাতি নুভুকে, সেইটো নিগেটিভ ষ্টেটমেন্ট হ'ল। এছাৰ্টিভ সেন্টেন্স মানে হৈছে বৰ্ণনা বা বিবৃতিৰ বাক্য। সেই বৰ্ণনাটো হয় বোধক বৰ্ণনা হ'ব পাৰে বা নহয় বোধক বৰ্ণনা হ'ব পাৰে। যদি হয় বোধক বৰ্ণনা হয়, তাক আমি ইতিবাচক বা পজিটিভ ষ্টেটমেন্ট বুলি কওঁ। আৰু যদি নেতিবাচক বৰ্ণনা বা নহয় বোধক বৰ্ণনা যদি হয়, তাক আমি নিগেটিভ ষ্টেটমেন্ট বুলি কওঁ বা নিগেটিভ সেন্টেন্স বুলি কওঁ। মনত ৰ'ব। গতিকে এছাৰ্টিভ সেন্টেন্সৰ এইখিনি মনত ৰাখিবলগীয়া কথা। বুজিলা? আমাৰ ইয়াতে all dogs bark at night বুলি কওঁতে এইটো কি হ'ল? এফাৰ্মেটিভ হ'ল বা ইয়াক পজিটিভ বুলি ক'লো। তাৰমানে সকলো কুকুৰে ৰাতি ভুকে। কিন্তু নিগেটিভ বুলি কওঁতে মৃন্ময় কুকুৰটোৱে ৰাতি নুভুকে মানে নিগেটিভ। গতিকে এফাৰ্মেটিভ সেন্টেন্সৰ যদি ডেফিনেশ্যন দিব লগা কি হ'ব? A sentence which asserts something or a sentence which expresses positive meaning is called affirmative sentence. Or and negative sentence is called what? A negative sentence is that sentence which expresses a negative or which expresses negation. বুজি পালা নে? এইখিনি হৈছে আমাৰ এছাৰ্টিভ সেন্টেন্সৰ আন্ডাৰত থকা বা এছাৰ্টিভ সেন্টেন্সৰ থকা মনত ৰাখিবলগীয়া কথা। গতিকে ছাত্ৰ ছাত্ৰীসকল ভাবো এছাৰ্টিভ সেন্টেন্স সম্পৰ্কে মই যিখিনি আলোচনা কৰিলো, এইখিনি বোধহয় মোৰ বোধেৰে কোনো ধৰণৰ
অসুবিধা থাকিব নালাগে আৰু যদি কিবা অসুবিধা থাকে তেন্তে মোক ক'বা বা কমেণ্ট কৰিবা বা কমেণ্ট কৰাৰ পিছত মই তোমাক জনাব পাৰিম। ধন্যবাদ।